মাই গড বলে মুলেট কাট এটা কিন্তু তোর যা পারা আছে নি মিনয় কর ভিক্ষা খুজিব লগা হৈছে সব নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম ধেমালি অসমৰ অন্য এটি ভ্লগলৈ। আজি আমি আকৌ ফুৰিবলৈ ওলাইছোঁ। মোৰ লগত আজি যাব 5জন। বৰ্তমান মোৰ লগত আছে নীলোৎপল, ভুৱন আৰু যুৱৰাজ। বাকী আমি বাটৰ আকৌ মৃন্ময়ক লগ ধৰিম আৰু আমি গোটেইকেইজন মিলি আজি আকৌ ফুৰিবলৈ ওলাইছোঁ। ক'ত যাওঁ চাই থাকক জানিবলৈ ভিডিঅ'টো শেষলৈ। 5 নম্বৰ প্ৰাণী মৃন্ময় একদম মুৰেট চুৰেট মাৰি মুলেট কাট দিছি কিবা বলে মুলেট কাট হেৰি মুৰ্গী কাট পিওর দেখরা মুরগি লাগাই আমাৰ কি হয় মানে আমাৰ প্লেনিংবিলাক সদায় চেঞ্জ হৈ যায়। গতিকে আমাৰ প্লেনিং আছিল বালাজী যোৱা, বাট আমি বালাজীও যাম, তাৰ আগতে আমি মানে বশিষ্ঠ মন্দিৰ যাম। গতিকে বশিষ্ঠ মন্দিৰৰ যাইহে আমি বালাজী যাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, উপভোগ কৰক। মাত্ৰ এটা মানে কথা গম পালোঁ, আমাৰ নীলোৎপল মানে আনকমন চাব নেকি কিয় কি আনকমন মই বালাজী যাবৰ কাৰণে চাকি তাতে কিনিম ব্ৰেচলেটটো লৈ আহিছিলোঁ, কিন্তু কি হ'ল ভাগ্য বেয়া যে বাছখন লৈ নহ'ল, মানে বাছটো অহাই নাই হয় নেকি সেইটো গম নাপাওঁ নহয় আহিছে ভাই শব্দ পাইছে কিবা এটা বাছৰ সময় ৰখি কিনে এই মাত্ৰ এখন বাছৰ মানে কিবা পালোঁ আৰু আভাস এটা পালোঁ। এতিয়া আমি বাছখনলৈকে দাউৰি আহিছোঁ। ইয়াতে ৰখা তো গাইজ বাছখন আহি আছে। এতিয়া বাছত উঠি কিনে আপোনাৰ দেখাই আছোঁ আমি আজি বালাজী মন্দিৰ যাম। বালাজী নহয়, বালাজীৰ আগতে আমি প্ৰথমতে বশিষ্ঠ মন্দিৰ যাম, বশিষ্ঠ মন্দিৰৰ পৰা আহে আমি বালাজী যাম। তো বাছখন আহিল গাইজ, আমি 5টা ফাইনেলি একেলগে বহিব পালোঁ বাছত। এয়া মৃন্ময়, পিছফালে গোটেইকেইটাই ঠেকচা খাই আছোঁ একেলগে একদম নীলোৎপল আৰু এইফালে যুৱৰাজ। ই একদম ব্যস্ত মোবাইল গাইজ। তো এতিয়া আমি আহি পালোঁ বশিষ্ঠ, আমি গাড়ীৰ পৰা নামিলোঁ। এতিয়া আমি বশিষ্ঠ মন্দিৰৰ ভিতৰলৈকে যাম। এতিয়া ইহঁতো নামিছে, মানে ভাড়াটো দি আছে। এতিয়া আপোনালোকক দেখাম বশিষ্ঠৰ ভিতৰত মানে কেনেকুৱা পৰিৱেশটো। বশিষ্ঠাশ্ৰমত শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ হ'ব আপোনাৰ 1, 2, 3 এপ্ৰিল 2026 তাৰিখে। আপোনালোকে আহিব খুজিলে আহিব পাৰে। বশিষ্ঠাশ্ৰম দেৱালয় আহি পালোঁ। ইয়াত আপোনালোকৰ জোতাবোৰ খুলি কিনে থ'ব লাগিব। লৈ মানে ৰিক্স লৈলোঁ, ইয়াত থ'লে মানে পইচা লৈছোঁ। আমি আৰু পিছফালে থৈ দিছোঁ, কি হয় চাওঁ, থাকে নে নাথাকে। ইয়াত ভাস্কৰ্য আছে ৰাইজ, এইবোৰ শিৰত অংকিত কৰা কিবা কিবি ভাস্কৰ্য আছে। শিৱলিংগ, বহুতো শিৱলিংগ আছে। ৰাইজ ফটো লৈ ল'লোঁ, আকৌ আছে এয়া মন্দিৰৰ। আমি নিজৰাটোৰ ফালে আহিছোঁ। মন্দিৰৰ পৰিৱেশ, বশিষ্ঠ মন্দিৰৰ এয়া পৰিৱেশ আমাৰ যুৱৰাজে ক'ব এয়াই গাইজ। বশিষ্ঠ মন্দিৰৰ পৰিৱেশ আপোনালোকে চাব পাৰে, ধুনীয়া নিজৰা বৈ আছে। এয়া আমাৰ নীলোৎপল এতিয়া পানীৰ পৰা মানে শিলৰ পৰা নামি আহিলোঁ, কিন্তু নীলোৎপলে কৈছে যে সি বোলে ওপৰৰখিনি চাব যায়। সেইকাৰণে আমি পানীৰ পৰা উঠি আহি এতিয়া ওপৰলৈ অকণমান যাওঁ, চাই আহোঁ আগৰ পিনে কি আছে কি নাই। ঘূৰি আহিলি যে কিয় আকৌ নাই। গাইজ, আমি এতিয়া ওলাই দিলোঁ বশিষ্ঠ মন্দিৰৰ পৰা। এতিয়া আমাৰ ৰিক্সটো চাম, জোতাকেইযোৰ আছে নে আমাৰ ৰিক্সটো মাই গড আছে ভাই, জোতাকেইযোৰ ৰিক্স লৈছোঁ আমি কেইটাই। গাইজ এতিয়া আমি বশিষ্ঠ মন্দিৰৰ পৰা ওলালোঁ। এতিয়া আমি অলপমান কিবা খাম, মানে ভোক লাগি আছে অলপমান। এতিয়া খাই কেনে আমি চাগে ক'ত যাম, বালাজী মন্দিৰ। বালাজী মন্দিৰলৈকে যাম। আমি এতিয়া খাবলৈ এখন হোটেলত সোমাইছোঁ, ইয়াত খাম পৰঠা আমি কেইটাই। লাগে 10 টকা দি কিনছো, তোর যা পারা আছে নি আৰু এইনে ময়ে খাও बड़ा हरामी हो बेटा। গাইজ, এতিয়া আমি যাম নেক্সট আমাৰ ডেষ্টিনেশ্যন বালাজী মন্দিৰ। আমি বশিষ্ঠ মন্দিৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি বশিষ্ঠ মন্দিৰৰ পৰা বশিষ্ঠ চাৰিআলি তালৈকে আমি খোজকাঢ়ি যাম। যাই কিনে তাত গাড়ী ল'ম, গাড়ী লৈ আমি বালাজী যাম। গতিকে আপোনালোক গাইজ, আমি এতিয়া গাড়ীৰ পৰা নামিলোঁ আৰু নামিয়ে আমাৰ সন্মুখত আছে বালাজী মন্দিৰ।
যিটো ফিল ন আপোনালোকক মানে বুজাব নোৱাৰিম আৰু এই ফিলটো। আমাৰ সন্মুখত বালাজী মন্দিৰৰ গেট। আমাৰ বহুত দিনৰ সপোন আছিলে বালাজী মন্দিৰত অহা, মানে চোৱা কেনেকুৱা বালাজী মন্দিৰটো। আজি আমাৰ সপোনটো প্ৰায় পূৰণ হ'ল, আমি আহিছোঁ চাব। তে আমিতো এতিয়ালৈকে ভিতৰলৈ যোৱা নাই না, তে এতিয়ালৈকেতো প্ৰায়ে হৈ আছে। এটা সম্পূৰ্ণভাৱে চাউথ ইণ্ডিয়ান লোকত বনোৱা এটা মন্দিৰ। পূৰ্বৰ তিৰুৱনন্তপুৰমৰ বালাজী মন্দিৰৰ মানে আধাৰত এই বালাজী মন্দিৰটি বনোৱা হৈছে গুৱাহাটীত। কি ফিল এতিয়া মেইন মন্দিৰটোৰ ভিতৰত সোমাম, বাট দুখৰ খবৰ এইটোৱে যে ভিতৰত আপোনালোকৰ মানে মোবাইল এলাউ নাই, গতিকে মই আপোনালোকক দেখুৱাব নোৱাৰিম। আমি ফুৰি আহোঁ, তাৰপিছত আপোনালোকক ক'ম পৰিস্থিতি চাওক মিন্ময়ৰ। মিন্ময় ক'ত ভিক্ষা খুজিব লগা হৈছে চাওক গাইজ। এই জোতাযোৰ আনিব কৈছে গাইজ মৃন্ময়ে। গাইজ এয়া মন্দিৰটো। আমি মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু আমি জোতাবোৰ ল'লোঁ চবৰে। কিন্তু গাইজ মানে মন্দিৰটোৰ ভিতৰত মানে যিটো ফিল ন, মানে আপোনালোকক ভিডিঅ'ত দেখালেও বুজি নাপাব, মুখেৰে ক'লেও বুজি নাপাব। মই আপোনাক এটাই ক'ম, মানে আহিব, নিজে আহিব, তেতিয়াহে মানে ফিল কৰক। আমি পাৰ্কখন দেখুৱাম। এতিয়া আমি মন্দিৰৰ বাহিৰলৈ ওলাই আহিলোঁ। এতিয়া বাহিৰৰ পৰিৱেশটো চাওক, মানে বাহিৰৰ পৰিৱেশটোৱে ইমান ধুনীয়া যে সেউজীয়া সেউজীয়া চবফালে। ইয়াতে সৰু ল'ৰা ছোৱালীবোৰে বা খেলা ধূলা কৰি আছে আৰু এনে দৌৰা দৌৰি, কিন্তু মজা আৰু চব সেউজীয়া সেউজীয়া গ্ৰীণ গ্ৰীণ শান্তি এটা আৰু আজি বতৰটোও ভাল, অকণমান ডাৱৰীয়া বতৰ হ'লেও একদম পূৰা মানে ভাল লাগি আছে আৰু বতৰটো। বাকী এইটো মন্দিৰৰ বাহিৰৰ ফালৰ পৰা পৰিৱেশটো আমি অলপ ঘূৰোঁ। কি সেউজীয়া ন গাইজ। গছ গছনিবোৰ কিবা অকণমান মানে বেলেগ ধৰণৰ, কিবা সৰু আৰু ইমান মানে জোপোহা কৰি মানে নতুন, কিন্তু মানে সজাইছে কিন্তু, আৰু মেইনটেনেঞ্চ বহুত ধুনীয়া। মানে এটা শান্তি যিটো ন, সেইটো মানে ক'তো নাপায় আৰু এই শান্তিটো। আহক আপোনালোকেও উপভোগ কৰক, আপোনালোকক মই সেইটোৱে ক'ম। আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ, মানে বতৰটো বেয়া কৰিছে, গতিকে আমি ঘৰমুৱা হওঁ এতিয়া। শব্দটো কি আছিল মই আৰু এবাৰ once more গাইজ। আমাৰ মানে কি হয়, মানে জেগাত মানে প্লেনিংবিলাক চেঞ্জ হৈ যায়। আমি বশিষ্ঠ মন্দিৰ গ'লোঁ, বালাজী গ'লোঁ, এতিয়া মানে আমাৰ হাতত পইচা নাই, গতিকে আমি খোজকাঢ়িয়ে আমি এতিয়া গণেশগুৰিৰ পৰা আমাৰ ঘৰ যাব লাগিব। মোৰ মোবাইলটোতো চাৰ্জ নাই, আছে মাত্ৰ 2, গতিকে মোৰ মোবাইলটো ভিডিঅ' কৰা নাই, মই বেলেগ এটা মোবাইল লৈছোঁ, এতিয়া সেইটো ভিডিঅ' কৰিব লৈছোঁ। এতিয়া চিটি চেণ্টাৰৰ ভিতৰতো আপোনালোকক দেখুৱাম কিছু দৃশ্য, চিটি চেণ্টাৰৰ ভিতৰত থাক। গতিকে ব'লক এতিয়া চিটি চেণ্টাৰৰ ভিতৰত একেবাৰে আপোনালোকক লগ কৰিম মই। মানে কি ক'ম আৰু এই উঠি অহা এস্কেলেটৰটোত কি নামি গৈ আছে গাইজ। मतलब वो अलग ही लेवल का बंदा था। কি যে হ'ব চলিকেইটা। আমি এতিয়া চিটি চেণ্টাৰৰ ভিতৰত সোমাবলৈ লৈছোঁ। আমাৰ চিটি চেণ্টাৰৰ ভিতৰৰ ভাগ ইয়াত সুজুকিৰ ভিটাৰা বুলি কাৰ এখন স্পনচাৰ কৰি থকা হৈছে। ইয়াত তাকে লিফ্ট আছে, গ্ৰেণ্ড বুলি কিবা এটা ব্ৰেণ্ড ক'লে এখন দোকানত সোমাইছিল, কিন্তু ওলাই আহিলে কিয় নিলোৎপল? মানে কি জানে, দামবিলাক বহুত কম, মানে কি জোতা এযোৰৰ দাম এক পাৰৰ দামে 17,000 কিবা নেকি, মানে এক পাৰত লেখা আছে এইযোৰে হ'ব অভিয়াছলি, আৰু এইযোৰৰ দাম কিবা সেই আছিল 17,999। বহুত কম দাম, বহুত কম দাম। বেছি নহয়, মই ভাবিছোঁ আহোঁতে কিনি লৈছোঁ। আহোঁতে কিনি যাব লাগিব। চিটি চেণ্টাৰৰ ফাৰ্ষ্ট ফ্ল'ৰ। এইটো ভালে বোলে আমি টেষ্ট প্ৰডাক্টছ সেইবিলাকতো মই ঘৰত নিকিনোৱে। ইয়াত গাইজ গাড়ীবোৰ চাওক। চিটি চেণ্টাৰৰ ছেকেণ্ড ফ্ল'ৰ, এনেকৈ টোটেল চিটি চেণ্টাৰত আপোনাৰ 7টা ফ্ল'ৰ আছে। এতিয়া আমি আছোঁ ছেকেণ্ড ফ্ল'ৰত। বিভিন্ন কাপোৰ আছে, জাষ্ট ডু ইট। এয়া হৈছে আপোনাৰ নাইকিৰ কৰিব পৰা এটা বনাইছে। ইয়াত আপোনালোকে শ্বপিং কৰিব পাৰে আৰু আপোনালোকৰ বাচ্ছাবোৰক ইয়াত খেল শিকিব দিব পাৰে।
এতিয়া চিটি চেণ্টাৰৰ পৰা ওলাই দিলোঁ এতিয়া আমাৰ এতিয়া আমি ধুনীয়াকৈ ঘৰত যাম গতিকে ভিডিঅ'টো ইমানতে সামৰিলোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে বাই বাই যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই